ধুনীয়া হৈ গ'ল এতিয়া মৰিগাঁও টাউনৰ ভিতৰত 2 মিনিটত পাইহি য'ত ফায়াৰ ব্ৰিগেড 2 মিনিটত নোৱাৰিলে যেতিয়া গাঁৱত কি যাব ইহঁতে 2 মিনিটত হেৰি কৰিব নোৱাৰিলে ইহঁতে 2 মিনিট নালাগে এইখিনি আহোঁতে আপোনালোকে কি ফায়াৰ ব্ৰিগেডক খবৰ দিছিলে মানে খবৰ দিয়া হ'ল সোনকালে দিয়া হ'ল কিন্তু 2 মিনিটত গোটেই ঘৰ হেৰি হোৱাৰ পিছত এতিয়া ফায়াৰ ব্ৰিগেড আহি পাইছে এতিয়া কি কৰিলে সিহঁতে আপোনালোকে প্ৰশাসনকো খবৰ দিছে আপোনালোকে চবকে খবৰ দিয়া হ'ল আমাৰ একচুৱেলি আৰু এটা কথা ভুল হৈ গ'ল আমি গাঁৱৰ মাজত আছো যে দেৰি হৈ গ'ল আমাৰ ফোন আমাৰ দেৰি হৈ গ'ল প্ৰশাসন দেৰি লাগিছে যে আহোঁতে 1 মিনিট নালাগে এইখিনি পৰা ইয়ালৈ আহোঁতে চব শেষ কৰি দিয়াৰ পিছত আহি পাইছে কি কৰিব গাঁৱৰ মানুহক কি বচাব আমাকে বচাব নোৱাৰিলে মানুহজন নাই বুলিহে ঘৰৰ মানুহৰ কাৰোবাৰ কিবা ক্ষয়ক্ষতি কিবা হৈছে নেকি আপোনালোকে গম পায় নেকি সেইটো বিষয়ে আপোনাৰ দোকান আছিলে এখন দোকান এখন দি জ্বলি গ'ল শেষ আৰু শেষ দোকান আছিলে আৰু এঘৰ মানুহ আছিলে গৃহস্থৰে আপোনাৰ দোকানখন ন গৃহস্থজনৰ নাম কি আছিলে আপোনাৰ এনে মানুহৰতো এনেকুৱা বিশেষ একো হোৱা নাই ন বৰ্তমান এতিয়া আমি গম পোৱা নাই এতিয়া ভিতৰত যাব পৰা নাই বাৰু ঠিক আছে মানে আপোনাৰ সামগ্ৰী গোটেইখিনি জ্বলি শেষ হৈ গৈছে নহয় আমাক এটা ক'বলগীয়া আছে এটাই কথা এতিয়া কথা এটা কওঁ এতিয়া জাষ্ট আমাৰ পুলিচ পইণ্টটো জাষ্ট আমাৰ 1.5 কিলোমিটাৰ আগত আছে সেইটো হয় 1.5 কিলোমিটাৰ আগৰ পৰা আহি যদি ইয়াত বচাবহি নোৱাৰিলে মানে গাঁৱত কি বচাব ইহঁতে গাঁৱত কি বচাব তাৰমানে এতিয়া ঘৰটো জ্বলি শেষ হোৱাৰ পিছত আহি পাইছে প্ৰশাসন বহুত সময়ৰ পিছত গাঁৱত কি বচাব সেইটোৱে মোক ক'বলগীয়া আছে জুই দেখা মাত্ৰকে ফোন কৰা হৈছে তেওঁলোকক তাৰমানে আপোনালোকে প্ৰশাসন আহি পাওঁতে আপোনাৰ বহুত দেৰি হৈ গ'ল দেখিলে সোনকালে বচালে এতিয়া গোটেই চাই হৈ গ'ল গোটেই ঘৰ শেষ তাৰমানে এতিয়া মোৰ মতে এটাই কথা কিন্তু আমি টাউনত আছো মানিছো টাউনত এতিয়া টাউনকে বচাব নিলে গাঁৱত সিহঁতে কি বচাব টাউনৰ ঘৰতে বচাব নোৱাৰিলে বৰ্তমান ফায়াৰ ব্ৰিগেডৰ মানে হেৰি নাই গুৰুত্ব নাই বস্তুটো টাউনত আহোঁতে সিহঁতৰ এতিয়া জাষ্ট 2 মিনিট 1 মিনিট লগা সময়খিনিত আহিল মানে 1 ঘণ্টাৰ ওপৰত আহিল সময় লাগে সিহঁতৰ আহোঁতে গাঁৱত এতিয়া যে কোনোবা দীঘল পৰি বা কোনোবা জেগাত না হয় তেতিয়া কি কৰিলে গাঁও শেষ হৈ যাব প্ৰশাসন লাইন কাটি দিলে বাৰু